हेलो एवरीवन की खबर आशा करूँ भाले आछे। आज आको बहुत दिনৰ মূৰত আপোনালোকৰ আগলৈ এটা লোকেল মাছৰ ৰেচিপি লৈ আহিছোঁ। লোকেল কয় কিছুমানে ভাঙন মাছ বুলি কয়। লোকেল ভাঙনৰ বাহিৰেও যে মাছকেইজনীৰ বেলেগ নাম আছে জানো, কিন্তু নামটো নাজানো কাৰণে নকওঁ। এইদৰে খাই মই খুব ভাল পাওঁ আৰু ভাবিলোঁ সেইকাৰণে আপোনালোকৰ আগলৈ লৈ আহোঁ। আপোনালোকেও ভাল পাব নিশ্চয়, যোনসকলে বনাই খায়। আৰু যদি ভাল পায় প্লিজ লাইক আৰু কমেণ্টটো কৰি দিব, তেতিয়াহে মই গম পাম ভাল হৈছে নে বেয়া হৈছে। মই ভাল পাওঁ সেইকাৰণে দিছোঁ আৰু গতিকে আহক মইনো মাছখিনি কেনেকৈ বনালোঁ চাওঁ। মাছখিনিৰ ওপৰত নিমখ হালধি ধুনীয়াকৈ মিক্স কৰি তেলৰ ওপৰত দি দিলোঁ আৰু ফ্ৰাই কৰিব লাগিব। এতিয়া মাছখিনি বহুত বেছি ফ্ৰাই নকৰিব, নহ'লে খাবলৈ বেয়া হৈ যাব। এইফালে ল'লোঁ ডাঙৰ চামুচে এচামুচ আদা নহৰু পেষ্ট আৰু জলকীয়া লৈছোঁ। কেঁচা হ'লেও হ'ব, পকা হ'লেও হ'ব, জলকীয়া হ'লেই হ'ল। আৰু জলকীয়া পৰিমাণটো কম বেছ কৰিব পাৰিব আপোনালোকৰ সোৱাদ অনুসৰি। এইফালে খৰিচা লৈছোঁ, ডাঙৰ চামুচে 3 চামুচ হ'ব, আৰু সেয়াও আপোনালোকে কম বেছ কৰিব পাৰিব। তাৰপিছত এইফালে পিঁয়াজ লৈছোঁ, 3-4টামানতকৈ বেছি লৈছোঁ, 5টামানেই লৈছোঁ আচলতে। সৰু সৰু আছিলে কাৰণে, ডাঙৰ হ'লে 2টা ল'লে হ'ব দেই। এইফালে মাছখিনি ফ্ৰাই হৈ আছে আৰু এক চাইডৰ পৰা ফ্ৰাই নকৰিব, মানে লৰাই নিদিয়াকৈ নাথাকিব। যদি লৰাই নিদিয়ে তেতিয়া খাবলৈ বেয়া হ'ব। আৰু এনেকৈ এজনী এজনী বনালে বেছি সোৱাদ হয়, সেইকাৰণে এনেকৈ মই বনাওঁ। হিলুটি কৰি থাকিব লাগিব আৰু বহুত বেছি ফ্ৰাই নকৰোঁ, 10 মিনিটমান কৰিম প্ৰায়। এয়া মাছ হৈ গ'ল, অকণমান কোমল কোমল ভাৱটো আছে, তেনেকুৱাতে নমাই দিছোঁ। তাৰপিছত মাছ ফ্ৰাই কৰা তেলখিনিৰ ওপৰতে অকণমান কম কৰি ল'লোঁ, তেলখিনি বেছি আছিল কাৰণে। আদা নহৰু পেষ্ট অকণমান আৰু কাটি থোৱা জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ। আদা নহৰুৰ পৰা কেঁচা গোন্ধ নোযোৱালৈকে আৰু পিঁয়াজখিনি অকণমান নিসিজালৈকে ফ্ৰাই কৰি থাকিব লাগিব। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' আৰু মিডিয়ামৰ মাজত ৰাখিব। একেবাৰে ল' কৰি দিলেও বহুত দেৰি লাগিব নহয় জানো। আৰু হালধি আৰু নিমখটো আপোনালোকৰ সোৱাদ মতে ল'ব, যোনে যিমানটো বনায় পৰিমাণটো অকণমান বঢ়াই দিব। লৰাব লাগিব, দেখিছেনে ধুনীয়াকৈ প্ৰায় সিজিছে মছলাখিনি। আৰু মাজে মাজে লৰাই থাকিব। আৰু ওপৰত ৰেড চিলি অকণমান দিছোঁ কালাৰটোৰ কাৰণে, আৰু অকণ জ্বলা হ'ব। নিদিলেও কথা নাই, আছে কাৰণে দিছোঁ, আৰু নথকা হ'লেতো নিদিলোঁহেঁতেন। আকৌ লৰাই দিলোঁ। এতিয়া মুঠতে জ্বলাই নেপেলাব, জ্বলাই পেলালে বেয়া হয়। তাৰপিছত অকণমানহে দিছিলোঁ যে আদা নহৰু পেষ্ট, আৰু অকণমান বাচি আছিলে সেইখিনি দিলোঁ, আৰু খৰিচাখিনি দিলোঁ। খৰিচাখিনি প্ৰায় ল' ফ্লেমত 3 মিনিটমান ভাজিলেই হ'ব। বেছিকৈ যদি ভাজি দিয়ে আপোনালোকে তেতিয়াহ'লে জ্বলি যাব। জ্বলি গ'লে আৰু খাবলৈ সোৱাদটো সেইটো নাথাকিব। অকণ টেঙা ভাৱটোও থাকিব লাগিব, আৰু গোন্ধটো ওলালে বেছি ভাল লাগে নহয় জানো। এতিয়া লৰাই আছোঁ। তাৰপিছত পানী অকণমান দিছোঁ, মছলাখিনি জ্বলি নাযাবলৈ, আৰু ধুনীয়াকৈ তেতিয়ালৈকে সিজি যাব। আৰু অকণমান দি দিছোঁ, বহুত বেছি নিদিব আকৌ দেই, বেছি দিলে এখন আৰু হ'ব আৰু কিবা। তাৰপিছত আকৌ ধুনীয়াকৈ লৰাই দিব লাগিব। আকৌ অকণমান দিছোঁ ৰেড চিলি, তাৰপিছত দিম অকণমান গৰম মছলা। আকৌ লৰাই দিলোঁ। পানীখিনি প্ৰায় শুকাই যেতিয়া মছলাখিনিত তেল এৰিলে, তেতিয়া ধুনীয়াকৈ মাছকেইজনী দি দিলোঁ ফ্ৰাই কৰি থোৱা। অকল 2জনীয়ে বনাইছোঁ, মানুহ কম কাৰণে, বহুত বেছিও নাই বনোৱাবোৰো। দেখিলেনে এনেকৈ অকণমান হিলুটি কৰি দিব, মছলাবোৰ যাতে ভালদৰে সোমায় মাছজনীৰ ভিতৰত, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। এনেদৰে 10 মিনিটমান সময় সিজাব লাগিব, মিডিয়াম ফ্লেমত সিজালেও হ'ব। তাৰপিছত প্ৰায় মোৰ মাছ এতিয়া ৰেডি হৈ গ'ল, আৰু মই এইদৰে খাই ভাল পাওঁ কাৰণে আপোনালোককো দেখালোঁ। যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট চব কৰি দিব। তেতিয়া আজিলৈ আহিছোঁ, বাই বাই।